পানী মানে এনেকুৱাকে আহিলে চব পিনৰ পৰা পানী আহি গ'ল, মানে আগফাল পাছফাল দুফালৰ পৰা পানী আহি গ'ল। তাৰপৰা আমি চবেই মানে পানীতে সাঁতুৰি সাঁতুৰি বস্তু বাহিনী অলপমান উলিয়ালো, ডকুমেণ্টছখিনি উলিয়ালো। আৰু এইবিলাক উলিয়াব নোৱাৰিলো আৰু গৰু ছাগলী ৰছী কাটি দিলো, সেইবোৰ উঠি গ'ল। গাড়ীখন উঠি গৈছিলে, ৰাইজে কিছুমানে আনি ধৰি মেলি দিলে আৰু বান্ধি ৰাখিলে। ইয়াত আনি ৰখিলে, আমি এতিয়া ইয়াতে আহি পিনি বহি আছো। গৰু 3টা আছিলে, ছাগলী 3টা, পোৱালি 2টি। আকৌ হাঁহ কুকুৰা এইবোৰ ক'ত গ'ল এইবোৰতো বিচাৰি নাপালো এইবিলাক। গাড়ীখন আছিলে বেটেৰী ৰিক্সা এখন, সেইখনো গ'ল। চৰকাৰী সাহায্য আমি কালি আহিছিলে, অলপ অলপ দিলে, চাউল তাউল কিনি দিছে। এতিয়া আঁঠুৱা চাঠুৱা আছে বুলি কৈছে, কেতিয়া দিব সেইবোৰ নাজানো। এতিয়া আমি এনেকে ইয়াত মহাকামনিত পিলাৰ চিলাৰ জ্বলাই মেলি এনেকে ইয়াতে বহি আছো। চৰকাৰৰ অনুৰোধ এইটোৱে জনাইছো যে ঘৰ চৰ যিবোৰ আমাৰ ধ্বংস হ'ল এইবোৰ কিবা কিবি তেওঁৰ সাহায্য দিয়ে যাতে ঘৰ চৰ আমি ঠিক কৰি ল'ব পাৰো। এতিয়াতো চব গুচিয়ে গ'ল। আগৰ যিখন নেপালী খুটি তেওঁলোকৰ বহুত, আমাৰোতো অনিষ্ট হ'ল, তেওঁলোকৰ বহুত হৈছে। যাতে আমাক চৰকাৰে যাতে আমাৰ গাঁওখনৰ কাৰণে, নেপালী গুটি গাঁওখনৰ কাৰণে তেওঁ অলপ সহায় কৰে। ঘৰ দুৱাৰ চবৰে ভাঙি চিঙি গৈছে, উটি গৈছে, কিছুমান বস্তু বাহিনী চব উটি গ'ল। তেওঁ যেন আমাক অলপ সহায় মেলি কৰি মেলি উপায় এটা দিয়ে যাতে।